ইয়াত আছে ডাব এতিয়া মেট্ৰ' ষ্টেচন যাব লাগে মেট্ৰ' চলিছে নাই তাকো নাজানো একো নজনা নুশুনাকৈ আহি আছোঁ ক'ত যাম আৰু বাইক এখন আগতে আহি দিছোঁ মেট্ৰ' ষ্টেচন গৈ লগ পাইছোঁ আপোনালোকৰ লগত বলক against the tide I wanna forget you but you pull me in I know পাই গ'লোহি এতিয়া ওপৰত যাব লাগিব এইফালে কোনফালে যাব লাগিব হা কি মেট্ৰ' এইফালে মেট্ৰ' ষ্টেচন পাই গ'লোহি বহুত ক্লিন আছে জেগাবিলাক ক্লিন ইয়াত মজা ঠাণ্ডা কিন্তু ন মেট্ৰ' ষ্টেচন প্ৰথমবাৰ আহিছোঁ মই মায়ে ঘূৰি গৈছোঁ ভিডিঅ' বনাই গৈছোঁ কিন্তু কোনফালে মেট্ৰ' ৰাস্তা আছে দেখাই নাই মেট্ৰ' ৰাস্তা এইফালে নাই হ'লে এইফালে চিৰি এইফালে পালোহি দেখাই আছে চাই ল'ব লাগিব অট'মেটিকত খৰিখনত ৰখি লওঁ কোন কেনেকুৱা আমাৰ গৈ মজা লাগে লগৰকেইটা আগত গ'ল মই থাকি গ'লো টিকেট কাউণ্টাৰ এইফালে আছে টিকেট কাউণ্টাৰ তাত আছে মেট্ৰ' ষ্টেচনৰ ভিতৰত দেখিছেনে অলপ ষ্টেণ্ডাৰ্ড আমাৰ ৰেলৱে ষ্টেচনতকৈ ষ্টেণ্ডাৰ্ড টিকেট লৈ লওঁ টিকেট লাইন পাতিবলগীয়া হৈছে ল'লোঁ টিকেট এইটো QR ক'ডটো এই গেটখনত লগাই দিব লাগে তাত গেটখন খোল খাই যায় এই QR ক'ডটো লগালে তাৰপৰা এতিয়া আমি ভিতৰত সোমাই গ'লোঁ এইবিলাক দেখিছেনে গেট আমাৰ টাইম কেইটা আছিলে 13:14 আছে টিকেট লৈ ল'লোঁ আজি ফাৰ্ষ্ট টাইম উঠিম মেট্ৰ'ত Kochi Metro wishes you a safe and pleasant journey. Kochi Metro. ফাৰ্ষ্ট টাইম উঠিলোঁ আজি মেট্ৰ'ত বাহিৰত ট্ৰেইনততো মজা লাগিছে বহি ফাৰ্ষ্ট টাইম উঠিলোঁ মজা লাগিছে না ফাৰ্ষ্ট টাইম মেট্ৰ'ত বহিছোঁ আজি বহিবলৈ চিটেই নাপালোঁ মানে চিট আছে কিন্তু কৰোণাৰ কাৰণে বহিব দিয়া নাই গেপ এটা চিট মানুহ বহিব দিছে নহ'লে বহিবলৈ জেগা পালোঁ হ'লে এইফালে এৰ্ণাকুলমৰ কি ওখ বিল্ডিং বাপ্পা মেট্ৰ'ৰ চিৰিবিলাক দেখিছে নাই পাটনাটোৰ এতিয়া মেট্ৰ'খন দীঘলকৈ আহে ট্ৰেইনৰ লেখীয়া এনেকুৱা নহয় মানে একদম একেখন এক জইন এইবিলাক ধৰিবলৈ দি দিছে ধৰিবলৈ এই ষ্টেচন নামটো চালা নাই বিলাক মানে মেট্ৰ' ষ্টেচনবিলাক বহুত ওচৰতে আছে অলপ দূৰ যায় ৰখে কিন্তু বেছি টাইম নৰখে 2 মিনিটো নৰখে নেকি 2 মিনিট
1 মিনিট ৰখে আৰু গো টাইম নলগায় এখন সময়তে পুটুককৈ নামিব লাগিব আৰু নামিলে নেক্সট ষ্টেচন যাব লাগিব ৱাও কি চিষ্টেম Please offer your seats to senior citizens and differently abled. নামিলে লৈ গৈ থাকিব কিন্তু হেৰি হ'ব নেকি টিকেটটো বা আমাৰ QR কোডটো কাম নকৰিব নেকি এনেকুৱাও হ'ব পাৰে QR কোডটো কাম নকৰিব পাৰে বেলেগ ষ্টেচনত যদি নামো তেনেকুৱাও হ'ব পাৰে নাজানো কিন্তু উঠি ভাল লাগিছে মেট্ৰ' কিন্তু বহিবলৈ পালেও ভাল লাগিলে চিট নাই বহিবলৈ কি ক'ম কপাল বেয়া এই নাৰিকল গছ দম লাগি আছে আমাৰ খবৰ যেনেকৈ তামোল গছ নাৰিকল গছ দেখিছেনে প্ৰতি ঘৰ মানুহৰে নাৰিকল গছ আছে নাৰিকল আৰু লাগিছে কিমান দেখিছে দম লাগিছে নাৰিকল অঁ এইটো নাৰিকল নহয় নেকি Ambatka Station. ইয়াতে এলাউন্স কৰি থাকে বোলে এইটো ষ্টেচন পাইছোঁ এলাউন্স কৰি দিয়ে আৰু গেট খোল খাই অট'মেটিক নামি দিয়ক টেনশ্যন নাই Please mind আৰু মানুহ ইয়াত ইমান ভিৰ নালাগে মানে মেট্ৰ' বেছি ডাবাটো বেছি দীঘল নধৰে এতিয়া সৰু এটাহে আহে বহুত ঘনাই অহা যোৱা কৰে মানে সেইকাৰণে মানুহ ভিৰ নালাগে বাছৰ লিখা মানে ইখন গ'ল তেনেকৈ আহি থাকে মানুহ এতিয়া আকৌ যে নতুন ষ্টেচন পাইছোঁ অট'মেটিক খোল খাই যাব এতিয়া খোল খাই গ'ল এতিয়া নামি গ'ল Please stand away from the doors. হৈ গ'ল ইমানকণ সময় ৰখিলে আৰু বাকী যাব দিয়া 1 2 3 গো গৈ আছে Please keep your tickets ready for a comfortable travel through AFC. 5 মিনিট লগা নাই ইটো ষ্টেচন বা ইটো ষ্টেচন 5 মিনিট লগা নাই 3 মিনিটৰ ভিতৰত মানে পাই গৈছে আৰু গৈছে পটাপট কুইক এইটো এটা মেট্ৰ' ষ্টেচন মেট্ৰ' লাইনটো Drink alcohol or eat in the metro. তিনি খোল খাই গ'ল গৰম উঠি গৈছে মেট্ৰ' ষ্টেচনত নামিলোঁ এতিয়া টাউনৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম কি পাব লাগিব ইয়াত এইটো খোল খাই গ'ল ভিতৰত আহি গ'ল পেলাইহে যাব লাগিব এইটো ইয়াত পেলাইহে যাব লাগিব বহাই দিলোঁ ইয়াতে বাই বাই এতিয়া এক্সিট এইটো হাতীটো চাল লাগিছে ন হাতীটো কাগজেৰে বনাই থৈছে কিজন লাগিছে চাই থাকোঁ একচুট ইয়াত হাতী এটা বনাই থৈ দিছে মজা বনাইছে কাগজে বনাই থৈছে যেন লাগিছে কাগজৰ এতিয়া আহি গ'লোঁ টাউনত এক্সিট একদম নেশ্যনেল আমাৰ হাইৱে'টো ওপৰত আছে এই দুদিন ওপৰত আছে মেট্ৰ' ষ্টেচন মানে মেট্ৰ' লাইনটো ওপৰত ৰাস্তাৰ ওপৰত আৰু এইটো হ'ল তলত হে এই অটো চটো ক'ত যাওঁ এতিয়া আকৌ ক'ত যাবা এতিয়া আগৰ কি নাম এনেকুৱা হা আগৰ পাৰলৈ এইটো ওপৰত আছে মেট্ৰ' লাইন তলত আছে নেশ্যনেল হাই ৰোড 4 লেন ৰাস্তা তলত 4 লেন ওপৰত মেট্ৰ' লাইন আমাৰ অসমতো যদি এনেকুৱা হ'লে হ'ব আৰু চাগে এতিয়া কাম আৰম্ভ কৰিছোঁ যদি নাজানো হ'ব লাগে আৰু এইবিলাকত হৈ গ'ল কমটি খৰচাতে পাই গ'লোহি নহ'লে ইভাগে অ'টোত লৈ 400 টকা অ'টো যদি ৰিজাৰ্ভ কৰি আনো বাছত কেনেকুৱা লয় নাজানো কিন্তু এতিয়া 50 টকাত পাই গ'লোহি এনাকলম খানাটো খাব লাগিব ন ঘৰখনত লৈ লৈছোঁ 50 টকা মেনকালে সাগৰৰ কিনাৰত অলপমান ফুৰি যাম সাগৰ কিনাৰত গৈ আপোনাক দেখাই আছোঁ সাগৰ কিনাৰত
till I get up. Time is barely on our side. লুহি মেনকা পাই গ'লোহি বুম বতাহ মাৰিছে পইচা দিয়া কোনোবাই তামাম বতাহ মাৰিছে সাগৰ কিনাৰত মজা বহুত আগতে আহিছিলোঁ একবাৰ বহুত দিনৰ মূৰত আহিছোঁ ৰ'দ দি আছে যদিও মানে ৰ'দৰ ফিলেই হোৱা নাই কেনেকুৱা বতাহ মাৰিছে দেখিছে নাই চুলি উৰি গৈছে বুম এখন একদম ইপাৰ সিপাৰ দেখি পোৱা সাগৰ এখন মানে সাগৰৰ এডোখৰ ছাইডহে মানে সাগৰখনৰ এডোখৰ ছাইড চুবলৈ সোমাই থকা নিচিনা মানে ভাল লাগে মজা তো বলক সাগৰখন চাই লওঁ একবাৰ পাই গ'লোহি দেখাই আছোঁ আপোনালোকক Hold me close till I get up. Time is barely on our side. I don't wanna wait. সেইখিনি চাইডত বৰ্ড টিকেট কৰিব লাগিব আৰু টিকেট কৰি কিনে সাগৰখনৰ এক পাক ঘূৰাই আনিব ঠাণ্ডা খাৱা খাবলৈ মানুহবোৰ ধেৰ বতাহ মাৰি থাকে ন ইমান মানুহ দেখিছেন মানুহ থাক লাগি আছে ৰ'দ দিছে যদি ৰ'দৰ ফিল্ডটো হোৱাই নাই হয়নে মানে কি ক'ম মজা ভিউ এইফালে এখন সাগৰ এইফালে মই যে কৈছিলোঁ ছেকেণ্ড হেণ্ড মাৰ্কেট এখন আছে বুলি এইখন এইফালে ভিতৰত আছে ভিতৰলৈ সোমাই যাব লগা এইটো ছেকেণ্ড হেণ্ড বস্তু মোবাইল লেপটপ DSLR যিকোনো বস্তু পোৱা যায় ভাল লাগিছে ন কেনেকুৱা চালিয়া বতাহ মাৰিছে এইফালে হ'ল সাগৰ একদম মেইন পইণ্ট সেইটো এইডোখৰতে মই ফটো মাৰিছিলোঁ টুপিটো পৰি থাকিছিলে আকৌ ইয়াত মোৰ ঘৰত টুপিটো পৰি থাকিছিলে এনেকৈ ফটো চেল্ফি মাৰোঁতে বতাহৰ টুপিটো তলত পৰি গ'ল মেনকাত মেলা লগাই মেলা লগাই নিচিনা মানুহ আছে নাই হে পিছফালে চব কিমান মানুহ মেলা লগাই নিচিনা মানুহ লাগিছে ব'টিং কৰিবলৈ মানে আহিছে মানুহে বিচাৰি ফুৰিছে কাষ্টমাৰ বিচাৰি ফুৰিছে 100 টকা 45 মিনিট মানে এক ৰাউণ্ড ঘূৰাই আনিব সাগৰৰ এই ছাইডটোত 45 মিনিট 100 rupees পাইনএপল এইটো তৰবুজ গৰমত ডিউ অলপ খাই লওঁ এজন মানুহ আছে হাত চাম বুলি কৈছে আতচি কাজখন লৈ আছে হাত চাম বুলি কৈছে নালাগে মোৰ ভৱিষ্যতটো জানিব মন নাই আগত কি হয় নাই ভৱিষ্যত চাই লৈ যোৱা আমি এতিয়া সাগৰ কিনাৰত বাই বাই কৰিলোঁ Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. আমি এনাকলমা আহি পালোহি আলুৱা পালোহি এতিয়া আলুৱাৰ পৰা মেট্ৰ' ষ্টেচন বা অট'লৈ কিনে গৈ আছোঁ বাছ ষ্টেচন এইটো মেট্ৰ' ষ্টেচনত এনাকলমাৰ পৰা আহোঁতে পুলিচ কৰ্মী এজনে ক'লে যে কেমেৰা এলাও নাই ভিডিঅ' কৰিব নিদিলে ফাইন কাটে গাইছে বোলা তো কেমেৰা অফ কৰি দিলোঁ মেট্ৰ'ৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে মেট্ৰ' ষ্টেচনৰ পৰা ওলাই ভিডিঅ' কৰিছোঁ এতিয়া আমি
এতিয়া আমি যাম বাছ ষ্টেচন তাৰ পৰা বাছ ধৰিম আমি পেম্বাবুলৈ আপুনি দেখাইছিলে যে তালৈকে যাম চাই থাকক ভিডিঅ' এনেকুৱা গৈ কেনেকুৱা লাগিলে আগৰৰ কাৰণে বিশেষকৈ ভাল লাগিলে আলুৰ পৰা আহি পালোহি পেম্বাবুৰ এতিয়া পেম্বাবুত অলপমান দেৰি কিবাকিবি ভোক লাগিছে খাম খোৱা হোৱাই নাই তেনেকৈ খাম আৰু যাম ৰুমত পালোঁ হোটেলত চিকেন বিৰিয়ানী অৰ্ডাৰ দিব লাগিব কোনো এতিয়ালৈকে সুধিবলৈ অহাই নাই ৰেড বুল এটা অৰ্ডাৰ দিছিলোঁ চিকেন বিৰিয়ানী মানে হোটেলখন দুটা পাত আছে ওপৰত এটা ল'ৰা আমি গৈছিলোঁ সেইকাৰণে তলত দিবগৈ গ'লে তলত চিকেন বিৰিয়ানী দিলে এই চাৰ্জাৰকে খাই ৰুমলৈ গৈ আছোঁ খাই ল'ম পিছত দেখাই আছোঁ হোটেলৰ পৰা ওলাই চিধাই বাছ ধৰি ৰুমলৈ আহি গ'লোঁ এতিয়া ৰুম পামগৈ দেখিছে আগৰ ভিতৰত দিয়া এইখন নদীখনৰ ওচৰত আছোঁ এতিয়া অলপ ঠাণ্ডা হাৱা ইয়াত খাই মেলি বহুত ভাগৰ লাগিছে বহুতো গ'লোঁ আহিছোঁ এতিয়া ভিডিঅ'টো দীঘলো হৈছে বহুত আৰু দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আজিলৈ এৰিলোঁ বাই 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 বাই